সাবস্ক্ৰাইব কৰিব MMT ভিডিঅ'ছ আৰু বেল আইকন দবাব আমাৰ ভিডিঅ' প্ৰথমতে চাবলৈ। আজি আপোনালোকক মই ভিডিঅ'খনৰ হাইব্ৰিড এচিৰ কথা ক'ম, যিটো ইউজ কৰিলে 1 টকাও কাৰেণ্টৰ বিল দিব নালাগে। এচিটোৰ বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ শইকীয়া। আপুনি চাই আছে MMT ভিডিঅ'ছ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এচি এটাৰ বিল মাহত বহুত টকা আহে আৰু ইয়াৰ খৰচো বহুত আৰু মেইনটেনেন্স বহুত টকাৰ প্ৰয়োজন হয়। ভিডিঅ'খনৰ হাইব্ৰিড এচি এটা ওলাইছে, যিটো ইউজ কৰিলে 1 টকাৰো কাৰেণ্টৰ বিল দিব লগা নহয়। এই এচিটো কাৰেণ্টত নচলে। এটা ছলাৰ এচি, মানে সূৰ্য পোহৰৰ দ্বাৰা এই এচিটো চলাব লাগে। বৰ্তমান কোম্পানীটোৱে এটা ভাল এচি উলিয়াইছে। এই এচিটো দিনটো চলিব আৰু ৰাতিও চলিব। এই এচিটো দুটা ভেৰিয়েণ্টত আপোনালোকে পাব, এটা 1 টনৰ আৰু এটা 1.5 টনৰ। এইটো সূৰ্যৰ পোহৰত চলিব। এচিটোত আপুনি 25 বছৰৰ লিনিয়াৰ পাৱাৰ আউটপুট ৱাৰেণ্টি দিব আৰু 10 বছৰৰ মেনুফেকচাৰিং ৱাৰেণ্টি দিব। এই এচিটোৰ লগত আপুনি 5 বছৰৰ এক্সপাণ্ডেড ৱাৰেণ্টি কৰি ল'ব পাৰিব। এচিটো দিনটো সূৰ্যৰ পোহৰত চলিব, ৰাতি ইনভাৰ্টাৰত চলিব, যিটো এচিটোৰ লগতে দিব। তাৰ লগত ছলাৰ প্লেনো দিব। আপুনি 10 বছৰলৈ চকু মুদি এচিটো চলাব পাৰিব, কোনো বিল নাহে আৰু ইয়াৰ কোনো খৰচো নহয়। আপোনালোকৰ চাগে মাহে 5-10 হাজাৰ টকা বিল আহে এচিৰ লগত। আজি এই এচিটোত আপোনালোকৰ 1 টকাও কাৰেণ্টৰ বিল নাহে। সেইটো হিচাপত এই এচিটো বহুত ভাল। ইয়াৰ কনচেপ্টটো বহুত ভাল। কোম্পানীটোৱে এটা ভাল কনচেপ্টৰ বস্তু বনাইছে, কিন্তু এচিটোৰ অলপ দাম বেছি হ'ব, কাৰণ আপুনি এচি, ছলাৰ প্লেন, ইনভাৰ্টাৰ লগত পাব। 25 বছৰৰ আউটপুট ৱাৰেণ্টি পাব। চিন্তা কৰিব নালাগে, কোনো খৰচ নাথাকে। এচিটোৰ লগত 25 বছৰলৈকে আপোনালোকে কোনো চিন্তা নোহোৱাকৈ চলাব পাৰে আৰু বিনা পইচাত। এচিটোৰ দাম 1 টনৰটোৰ পৰিব 99 হাজাৰ টকা আৰু 1.5 টনৰ এচিটোৰ দাম পৰিব 1,39,000। যদি আপোনালোকক এচিটো ভাল লাগিছে, তেনেহ'লে এই এচিটো ল'ব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মই আগলৈকো এনেকুৱা ভিডিঅ' আপলোড কৰিম আৰু মই এইকেইদিনতে মটিভেশ্যনেল ভিডিঅ' আপলোড কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।